Hello everyone, welcome back to my new vlog. আশা কৰো সকলো ভালে আছে আৰু ময়ো ভালে আছো। আজি vlogটো মানে কোনো ধৰণৰ স্পেশাল নহয়, ডেইলি vlogয়ে হ'ব। মানে আমি মানে হঠাৎ অসমলৈ কিয় আহিবলগীয়া হ'ল দিল্লীৰ পৰা, মানে ইহঁতে মানে কোৱাই নাছিলে যে মাজমহী হাতখন যে ভিডিঅ'বিলাকত দেখুৱাই আছোঁ হাতখন ভাঙিলে বুলি কৈছোঁ। একচুৱেলি ভাঙা নাই, ফ্ৰেকচাৰ হৈছিলে আৰু অকণমান মানে ঠেঠেলা খাই গৈছিলে। আৰু এতিয়া আমি মানে কাৰ বিষয়ে আছোঁ, কি কৰি আছোঁ আৰু কিমানখিনি ভাল পাইছে আৰু কিয় এনেকৈ আহিবলগীয়া হ'ল, মানে গোটেইখিনি কথা মানে এইটো ব্লগত আপোনালোকে পাব। তো ভিডিঅ'টো শেষৰলৈকে চাই দিব আৰু কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছে আগতীয়াকৈ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে সোনকালে দেখা পায়। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে এতিয়া গোহালি ঘৰ শাৰী কৰি এতিয়া ধুনীয়াকৈ আহিছে পেহীয়ে চাহ খাবৰ কাৰণে। এতিয়া কোনে আৰম্ভণিটো ক'ব? গৰুৰ লগত কেনেকৈ পৰিলে? অঁ, লাইটটো দি দিওঁ। টানকৈ কেনেকৈ পৰিলে? অঁ হেৰি টুমটুম এখন আছিলে, গৰুজনী গ'ল এনেকৈ বোলে পিছল খাই বোলে ধান খাই ভাঙিলে। ভাঙা নাই, এনে ফ্ৰেকচাৰ হৈছে অকণমান। ডক্টৰ অপাৰেশ্যন কৰিব কৈছিলে, কিন্তু ভয়তে মানে নকৰিবলৈ অসমীয়া ডক্টৰৰ ওচৰত গৈছে। হয়, ক'ত গৈছে জেগাডোখৰ? বানমুই। আজিৰ যুগতো যে এনেকুৱা ডক্টৰ আছে, অসমীয়া ডক্টৰ, মানে আচৰিত লাগিছে, ভাল লাগিছে। নতুন জেনেৰেশ্যনতো হয়। পইচাকেইটা বাচিলে, এতিয়া হাতখন বহুতখিনি ভাল হৈছে। চা এতিয়া বেণ্ডেজ মাৰি থৈছে, মানে এইটো কি বুলি কয় নাজানো। বেণ্ডেজে সেই মানুহজনে দিছে, হাত ফুলি আছে। সেই মানুহজনকো ডক্টৰৰ কথা ক'লে খং উঠে, হয়নে? বেয়া পায়, ভাবে আৰু বিশ্বাস নকৰে বুলি। আৰু এতিয়া কেইদিন হ'ল যোৱা? কেইদিন হ'ল তাত? 3 দিন হ'ল, আজি 4 দিন হ'ব। 4 দিন। মঙলবাৰে গৈছিলে, আকৌ আজি শনিবাৰে যাব, আৰু এদিন মঙলবাৰে গৈছিলে। এইটোৱে আৰু কাহিনী আৰু। বহুত ভাল পাইছে এতিয়া। অঁ, কালিও আকৌ কৰিলে হয় ন গৰুটোৱে পিছফালৰ পৰা। কোলা গৰুটো বহুত বদমাছ আছে। এনেকৈ সানিব যায় তোমাক। দমৰা এটা আছে, 2জনী গাই আছে। মানে দমৰাত ইমান বদমাছ, দমৰাটোৱে ভাবে কি মোক দিয়া সেইখিনি ভাল নহয়। গাইজনী যদি সেইখিনি মানে সেইখিনি গাই তাক প্ৰথমতে দিয়ে ন, কিন্তু চোচা মাৰি যায়, তাক নিদিবি তাৰমানে মোক দিবি। বেলেগক খেৰ দিলে মানে সি নিজেও খাব যায়, মানে কিয় দিছ তাক, মোকো দে। তাকতো দিলে, তাক প্ৰথমতে দি লওঁ, সি খেলি যায় কাৰণে। তাৰখিনি খাই থাকিব, লোকক যদি দিব যাওঁ চোচা মাৰি যায়। কিয় দিছ মানে নিদিবি তাৰমানে। অঁ, এই অহাৰ পৰা গৰুৰ লগতে কাজিয়াও হৈ আছে, বায়েও বকি আছে, হয়নে? হয়নে? আহাৰ পৰা বকি আছে, গৰুকেইটা বেচিব, হয়নে? এতিয়া এনে হাঁহিয়ে নোলায়, গৰুকেইটাৰ কাৰণে বকনীয়ে কৰি থাকোঁ। এইটো বুঢ়া বয়সতে গৰু পোহা বয়স। 15-20 দিন হ'ল আহা, বকি আছে। আমাৰ ঠাই বৰ ঠাই ভগৱানৰ নাম ল'বলৈ নাই, নামানে। 2 দিন আৰু এইজনী মায়েও ভৰিখনক দেখুৱালে, এইখন তাৰ ভৰিখনো এয়া মাৰি থৈছে। ডক্টৰক দেখুৱাই দিছে, মূলত দেখুৱাই এসোপা দিছে, এসোপা ঔষধ সৌপা আছে, খাইছে। ওখ আসনত বহিব দিয়া নাই, চাপত বহিব দিছে। সেইটো ডক্টৰ বহুত পুৰণা, হয়নে? সৰুৰ পৰা শুনি আহা, একদম ঘৰৰ মানুহ নিচিনা কয় আৰু। সেয়া মানে এতিয়া গৈ সেয়া চবৰ আউল পচান ধৰি ধৰি অৱস্থা কাঢ়িল আৰু। আজিয়ে কচোন, আজিয়ে লগে ভাগে চাহ খাইছোঁ। অঁ, নাই খোৱা, মোক ফুলাই বোলে থাকিল। কাজিয়া ৰাতিপুৱাৰ পৰা ৰাতিলৈ আৰম্ভ হৈ থাকে কাজিয়া। অঁ, খাম চাহ খাম। এইটো বিস্কুটটো মোৰ মানে ভাল নালাগে, অংগনবাড়ী বিস্কুটটো। ভাল লাগে, আমি কেইদিন খাওঁ দে, নাইট ডিউটি কৰিলে চব যায় পেটত। এইটো মাল্টিগ্ৰেইন। আমাৰ পেটত চব যায়, মই লৈ যাম দে। আউৰা চনত লগাই এটা একেবাৰে একেবাৰে তাই একেবাৰে খাই এয়া বানমৰি যাবৰ কাৰণে ধুনীয়াকৈ ৰেডি হৈ গ'ল। এখন দি পিনে বোলে খাই, সেইখন খাই দি বোলে এনেকৈ ক'ব কি। একে মাজবাহী পূৰা বিউটিচিয়ানতহে যাব লাগিছিলে, বিউটি পাৰ্লাৰ নহয়ও। সি বিউটি পাৰ্লাৰ শিকিব লাগিছিল, তাৰ বহুত ষ্টাইল। অঁ, বগা বগা লাগিছে মুখখন, সেইকাৰণে তৌ ল। মোকো কৈ থাকে পাউডাৰটো হেৰি ল'লে কি হয় জানো, পাউডাৰটো ল'লে এই মুখখনৰ হেৰি কাটা যায়। বহুত আইডিয়া দিয়ে, কিন্তু আপোনালোকে ফ'ল' কৰিব পাৰে। তোলা আইডিয়াও মুচি লয়, হয়নে? মুখত লাগি থকা কোলাখিনি যায়গৈ ন মাজবাহী, হয়নে? আৰু হালধিও মুখত লগাব লাগে, হয়, পিচি লৈ বোলে।
এয়া বায়েকেও পিছে পিছে গৈছে চেণ্ডেল কোনযোৰ পিন্ধিবি কৈ কৈ গৈ আছে পূৰা মানে বুদ্ধি দি থাকে এইফালে এনেকৈ থাকিব লাগে গাঁৱলীয়া ঘৰত কি আৰু হয়নে ৰাস পায় ছোৱালী মানুহলৈ নাহিলে বাৰু অকল মোক ওলাই গৈছে সিহঁতৰ গাঁও যিটো আছে গছ গছনি বুলিয়ে নহয় তাৰমানে দুইজলা ঘৰ হয় এসোপা মানুহ সেইফালে তেনেকৈহে বনায় হিন্দী মানুহৰ দুইজলাহে বনায় চটঢলাহে বনায় সিহঁতে হয় খালি তই ৰুমি কথা পাতিলে নম্বৰটো ল'বি ল'ৰা না ছোৱালী এটা হৈছে তাক ৰুমিয়ে থকাই ভাল পালে হ'লে ল'ৰা পইচা ন সি পাত্তা দিব ল'ৰা পইচা ন আমি নতুন লগত চিনি নাপাওঁ এই সিধাৱে মানুহৰ কণ্টেক্ট কৰিব লাগিব তাইৰ লগত কথা পতাতকৈ ৰুমি দিয়ে যে আজি মানুহ নাই কৰা তেনেকৈ হয় না নহ'লে ভালে পাওঁ ৰাতিপুৱা আহি গ'লে নেকি হয় পালোহি ডক্টৰটোৰ ওচৰত এই ছাগলী ফটো এয়া গ'লে বেলেগ কৰি লৈ গৈছে দেখিলি মতা মানুহটো মোৰ দেউতাক কৈছে নহয় খোজাই বুলি একেবাৰে আপুতি পাপুতিকে ফুৰিব মন যায় পানী ঢালি নিখিজে পানী ঢালি পৰিছে ন দেউতা টনটননি ধৰিব পানী দিম আকৌ চেঁচা পৰিব টনটননি ধৰিব আকৌ পানী দিম আকৌ চেঁচা পৰিব এইখিনি নহওঁ এই আইতাই দিছে পিঁয়াজ চিয়াজো লৈছে ধুনীয়াকৈ ধুব থৈছে নালাগে এতিয়া গৰু বান্ধি ক'ব সেই গৰু পোৱালিটোক বান্ধি পেলাই থৈ দিছে ইমান ধুনীয়া পোৱালিটো চাই আছে কোনোবাই খুলি দিব নেকি এৰি দিব দিছে তেতিয়াহ'লে ভালেই নাই এৰি দিওঁ গৈ আছোঁ খুলি এক মিনিট ৰাম উৎপাত কৰি থাকে ৰ বাপৰে মা উৎপাত যা হৌ পিনে পিনে নাযায় দাদাৰকেইটা চালোঁ এতিয়া অলপ আগতে ইমান ডাঙৰ ডাঙৰ মানুহ তাতে নহয় ইমান যিমান গৰু দাঁত মাজুমী এতিয়া হাতখন কেনেকুৱা লাগিছে হা পাতল লাগিছে বোলে হাতখন এয়া পিঁয়াজ চিয়াজ কাটিছে কিবা বনাব নেকি চাগে নাজানো এয়া ভাত খোৱা নাই ঢাকি থৈ দিছে খাওঁ আৰু এতিয়া যি দেখিছোঁ খাই ল'ম দে এয়া ভাত চাত সৌকিষ্টৰ কাৰণে থৈ দিছে এয়া মুৰ্গী মাংস চুপ কৰিছিলে তাই এয়া দেখিছে নহয় বইল মাজবাহী কাৰণে উলিয়াই থৈ দিছে আইতাই খালে এয়া কি হাৰ্ডি জানো মুৰ্গী মাংসই হাৰ্ডি কোনটো হাৰ্ডি মই নাজানো এয়া দেখিছোঁ ধুনীয়াকৈ বইল কৰিছে মাজবাহীও উঠিলে মাজবাহী খাবৰ কাৰণে আহা সোঁফালে আইতাই খুৱাই দিলে দেখুৱাবই থাকি গ'লে কিন্তু এয়া মাজবাহী এতিয়া খাবহি এয়া খালে মানে ভাল মানে এয়া হাত চাত ভাঙিলে কৰিলে মানে সেইকাৰণে আইতাই খালে বাৰু মই নাখাওঁ মই ভাল নাখাওঁ খাই চাচোন একো নহয় বইলে খায়ো চুপ নিচিনা খায় আইতাই মাজবাহী কৈছে হালধি চালধি দিয়া নাই বোলে বইলে খায় তেনেকৈ পায়ে শিকাই দিছোঁ বাৰু আজি ব্লগটো ইমানখিনিতে সামৰণি মাৰিছোঁ যদি মোৰ ব্লগটো ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব লগ পাম নেক্সট ব্লগত বাই